নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিটো ভিডিঅ' সকলো পাবজিৰ কাৰণে বহুত দুখ লগা। সেইটো হ'ল আজিৰ পৰা আমাৰ পাবজি গেমটো বেণ্ড হ'ল আমাৰ ইণ্ডিয়াত। আৰু এইটো সিদ্ধান্ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত হৈছে যে চাইনিজ এপ যিমানবিলাক আছিলে সেই গোটেইবোৰ এতিয়া আমাৰ ইণ্ডিয়াৰ পৰা বেণ্ড হ'ল। আৰু কিছুদিন আগতে আমাৰ টিকটকটো সেইদৰে বেণ্ড হৈছিলে। খুব ভাল খবৰ। চাইনিজ এপবোৰ আমি বৰ্জন কৰিব লাগে, কিন্তু আমি নিজে বৰ্জন কৰা নাছিলোঁ মানে তেওঁ সিদ্ধান্ত অনুসৰিয়ে বেন কৰি দিলে। তো আমি এতিয়াৰ পৰা পাবজি খেলিব নোৱাৰিম। কিন্তু এটা ভাল খবৰ, যদি আপোনালোকে পাবজিত আপোনালোকৰ একাউণ্টটো ধুনীয়াকৈ বনাইছে তেনেহ'লে আপোনালোকে সেই এপটো যদি আপোনালোকে চেল কৰি দিয়ে বা বেছি দিয়ে তেনেহ'লে তাৰ বিনিময়ত কিন্তু আপোনালোকে পইচা পাব পাৰে। যদি আপোনালোকে ভাবিছে যে মই পাবজিৰ একাউণ্টটো চেল কৰি দিওঁ তেনেহ'লে সেইটো আপোনালোকে কৰি পইচাখিনি লৈ আজিৰ পৰা পাবজি যিহেতু বেণ্ড হ'ল তো পাবজিটো এৰি দিব পাৰে। আৰু ইয়াৰ লগত আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে 118টা এপছ আজিৰ পৰা বেন কৰিছে। আৰু এই 18টা এপছ হ'ল এনেধৰণৰ, আপোনালোকে চাই লওক, মই লিষ্টখন গোটেই দি দিছোঁ। এই 118টা এপছ আজিৰ পৰা আমাৰ ইণ্ডিয়াত বেন হৈছে। থেংক ইউ। আৰু মোৰ আগৰ ভিডিঅ'বিলাক চাই থাকিব আৰু প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।